নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেল AMR ক্ৰিয়েটিভ দিয়া ৱৰ্ল্ড চেনেললৈ বহুত বহুত স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে অসমৰ ইতিহাসৰ এক আভাস আপোনালোকলৈ বুলি লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ আৰু যদি ভাল লাগে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আহকচোন এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। উমানন্দ বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰতম নদীদ্বীপ। এই উমানন্দ মন্দিৰ ভস্মাচল পাহাৰত অৱস্থিত। এই মন্দিৰভাগ নিৰ্মাণ কৰা হৈছিল 1696 চনত গদাধৰ সিংহৰ দ্বাৰা। গদাধৰ সিংহৰ আহোম নাম আছিল চুপাতফা আৰু তেওঁ দিনতে ইটাখুলিৰ ৰণ সংঘটিত হৈছিল। এই মন্দিৰ ভাগত বৈষ্ণৱ আৰু শৈৱ দুয়ো শৈলীৰ মিশ্ৰিত আৰু স্পষ্ট নিদৰ্শন পোৱা যায়। জয়সাগৰ পুখুৰী। আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই তেওঁৰ মাতৃ জয়মতীৰ স্মৃতি হিচাপে 1694 খ্ৰীষ্টাব্দত এই জয়সাগৰ পুখুৰীটো খন্দাইছিল। কাৰেংঘৰ। অসমৰ শিৱসাগৰ চহৰৰ পৰা 15 কিলোমিটাৰ পূবৰ গড়গাঁৱত এই কাৰেংঘৰ অৱস্থিত। 1540 চনত স্বৰ্গদেউ শুক্লেংমুঙে এই ঘৰটোৰ নিৰ্মাণ কৰিছিল। তাৰ পাছত প্ৰমত্ত সিংহই ইয়াক ইটাৰে নিৰ্মাণ কৰে। 1752 চনত কাৰেংঘৰটো বেয়াকৈ ক্ষতি হয়। সেয়ে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰি উলিয়ায়। ৰাজেশ্বৰ সিংহৰ আহোম নাম হৈছে চুৰামফা। তেওঁ তলাতল ঘৰ, কাৰেংঘৰ, নৱগ্ৰহ মন্দিৰ, মণিকৰ্ণেশ্বৰ দেৱালয়, চিত্ৰাচল মন্দিৰ, হৰগুৰি দেৱালয় আদি নিৰ্মাণ কৰিছিল। তেওঁৰ দিনতে আহোম আৰু মানসকলৰ মাজত লটাকটা ৰণ সংঘটিত হৈছিল। নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰ। নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ এই মন্দিৰকেই অসমৰ সবাতোকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ বুলি ভবা হয়। ইতিহাস অনুসৰি 1565 খ্ৰীষ্টাব্দত কোচ ৰজা বিশ্বসিংহ আৰু শেহতীয়াকৈ কোচ ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ে এই মন্দিৰভাগ পুনৰ নিৰ্মাণ কৰি উলিয়াইছিল। শিৱসাগৰৰ ৰংঘৰ। সৰ্বপ্ৰথমে স্বৰ্গদেউ ৰুদ্ৰসিংহই কাঠ আৰু বাঁহেৰে এই ৰংঘৰ নিৰ্মাণ কৰিছিল। তথাপিও পূৰ্ণ ৰূপত নিৰ্মাণ কৰি উলিয়াই স্বৰ্গদেউ প্ৰমত্ত সিংহই 1746 খ্ৰীষ্টাব্দত। প্ৰমত্ত সিংহৰ আহোম নাম হৈছে চুনেনফা। তেওঁ শুক্ৰেশ্বৰ মন্দিৰ, ৰুদ্ৰেশ্বৰ মন্দিৰ আৰু বৰ্তমানস্থিত ৰংঘৰটো নিৰ্মাণ কৰিছিল। শিৱসাগৰৰ শিৱদৌল শিৱসাগৰ নগৰৰ শিৱসাগৰ পুখুৰীৰ পাৰত অৱস্থিত। স্বৰ্গদেউ শিৱসিংহৰ দ্বিতীয় পত্নী অম্বিকা কুঁৱৰীৰ নিৰ্দেশক্ৰমে 1731 খ্ৰীষ্টাব্দত সোণৰ কলচীৰে সৈতে শিৱদৌল, দেৱীদৌল আৰু বিষ্ণুদৌল নিৰ্মাণ কৰাৰ লগতে শিৱসাগৰ পুখুৰী খন্দোৱা হৈছিল। শিৱসিংহৰ আহোম নাম হৈছে চুতানফা। তেওঁ বৰৰজা ফুলেশ্বৰী আৰু অম্বিকাৰ স্বামী আছিল। শিৱসাগৰৰ ৰংপুৰত অৱস্থিত তলাতল ঘৰ। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই
1751 খ্ৰীষ্টাব্দৰ পৰা 69 খ্ৰীষ্টাব্দৰ ভিতৰত এই ৰাজত্বকালৰ সময়ছোৱাতে তলাতল ঘৰ সজাইছিল। 1681 পৰা 1695 খ্ৰীষ্টাব্দত গদাধৰ সিংহৰ দ্বাৰা নিৰ্মিত ধোদৰ আলি। 1725 খ্ৰীষ্টাব্দত শিৱসিংহৰ দ্বাৰা নিৰ্মিত উগ্ৰতাৰা মন্দিৰ। আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই 1749 খ্ৰীষ্টাব্দত তেওঁৰ পিতৃ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ স্মৃতিত এই মন্দিৰভাগ নিৰ্মাণ কৰিছিল। ৰুদ্ৰেশ্বৰ মন্দিৰ অসমৰ উত্তৰ গুৱাহাটীত অৱস্থিত ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত এভাগ মন্দিৰ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনালোঁ। আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইয়াতে সামৰিছোঁ। বাই বাই।